হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মোৰ প্ৰথমটো মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দোকানখন খুলিলোঁ, মানে চাফা কৰিম। কাইলৈ যিহেতু আমাৰ দোকানৰ জন্মদিন, বস্তুখিনি আগে বাহিৰত উলিয়াই ল'লোঁ। এতিয়া গোটেই দোকানখন চাফা কৰি লওঁ। দোকানৰ জন্মদিন বুলি আৰু দোকানখন যদি ভালকৈ চাফা নকৰোঁ ভাল নালাগে নহয়, গতিকে আগে ভালকৈ চাফা কৰি লৈছোঁ। বহুত দিন খোলা নাছিলোঁ, বহুতে কৈছে দোকানখন বন্ধ কৰিলা নেকি। আজিকালি নখোলা, আমাৰ দোকানখন চলিয়ে আছে। বহুতে বন্ধ হৈ যোৱা বুলি কৈছিল, কিন্তু আমাৰ দোকানখন চলি আছে। আমি ঘৰৰ পৰা বস্তুখিনি বিক্ৰী কৰি আছিলোঁ। এয়া জন্মদিন বুলি গোটেইখিনি চাফা কৰিছোঁ। চাওকচোন, ভাল দেখা হৈছেনে? সন্মুখটো এয়া গোটেইখিনি চাফা কৰি দিছোঁ। মথাউৰি হয় এইটো। আৰু এতিয়া পুনৰ বস্তুখিনি ইয়াতে থৈ আছোঁ। কাইলৈ আকৌ ভালকৈ দেখুৱাই আছোঁ। কাইলৈ যিহেতু জন্মদিন আছে, জন্মদিনৰ ভিডিঅ'টো দেখুৱাই আছোঁ ভালকৈ, পাৰোঁ যদি আৰু ভগৱানে যদি কৰিব দিয়ে। এয়া আখৰখিনিও লিখি দিলোঁ। সন্মুখৰ আখৰখিনি বেয়া হৈছিল। কি আছে মানে লিখি দিয়া আছে। আৰু কিছুমানে সুধি থাকে, তুমি লিখিব নোৱাৰা, তুমি বোলে পঢ়া নাই, আখৰবোৰ কোনে লিখি দিয়ে? ময়ে লিখোঁ। মই সেইখিনি পাৰোঁ, আৰু ইংৰাজীৰো দুটা এটা পাৰোঁ, কিন্তু বেছি নোৱাৰোঁ। ইংৰাজী বেছি নোৱাৰোঁ, কিন্তু লিখাবোৰ মই নিজে লিখোঁ। কাৰণ মই 5লৈ পঢ়িছিলোঁ আৰু 1 নম্বৰ হৈয়ে পঢ়িছিলোঁ, আৰু দেউতাই নিদিলে বাবে। গতিকে এয়া মই লিখিব পাৰোঁ এইখিনি। কাইলৈ পুনৰ নতুন ভ্লগত লগ পাম। আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক। শুভৰাত্ৰি।